জাতিয়ে আন জাতি কৰি আছে অপমান এনেকৈয়ে হ'ব নেকি অসমীয়াৰ অৱসান অশ্ৰু বৈ আহিছে মোৰ এই কাণত অত্যাচাৰ বন্ধ কৰ দুখীয়াৰ ওপৰত দেশ আজি ক্ষমতা লোভী নেতাৰ কবলত পৰিণতি অসম আছিল ৰসাতল হাৰ মাৰিব শিকা নাই মোৰ ইচ্ছা শক্তি निखिल रोज चैनल को सब्सक्राइब कर लीजिए और घंटा को भी दबा दीजिए तेतिया আমি ভিডিও আপলোড কৰাৰ লগে লগে আপোনালোকে সোনকালে পাই থাকিব দক বেছি দেৰি কৰিব নালাগে চেনেলটো সাবস্ক্ৰাইব কৰি লওক হাই ফ্ৰেন্ডছ নিখিল ৰোষ্টল আপোনালোকক স্বাগতম জনালো আপোনালোক কথা দিয়াৰ দৰে আকৌ ভুতি আহিছো আপোনালোকৰ মাজলৈ নতুন এটা ভিডিও লৈ যদি ভিডিওটো ভাল লাগে তেতিয়াহলে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু তাৰ কাষত থকা বেল বটনটো লাহেকৈ এবাৰ ক্লিক কৰি দিব তেতিয়া আমি ভিডিও আপলোড কৰাৰ লগে লগে আপোনালোকে অতি সোনকালে পাই থাকিব সো আজি এনেকুৱা এটা ভিডিওৰ বিষয়ে কথা পাতিম এটা আজি জুবিনদাৰ বিষয়ে কথা পাতিম যত জুবিনদাক এজন বিজেপি কৰ্মী অলপ বেয়াকৈ কৈছে সো আহক ভিডিওটো আৰম্ভ কৰো লেটস ষ্টাৰ্ট মন্ত্ৰী এমএলএ সব কৰিবা বন্ধু পলিটিক্স কি জুবিনৰ বাবাই কৰিব নেকি আরে কেলা ইমান দমত কথা কইছ যে কি জুবিনদাক তই খুৱাই পিন্ধা ৰাখিছ নেকি কেলা হ্যাঁ ইমান দমত কথা নকবি কেলা তোৰ বাপেৰৰ খাই থকা না জুবিনদা বুজি পাইছ না জুবিন হল এটা সিঙ্গার গায়ক ঘাড়ু ই তার মতলব হল গান গাব লাগে পয়সা দিব লাগে হাজিরা করা মানুষ রাতিটো হব হাজিরা কৰিব মদ খাব গান গাব ই বেলেগ মানুহ কিয় কব পলিটিশিয়ান নকৰিব আরে কেলা ইমান দমত কথা কইছ যে কি জুবিনদাক তই খুৱাই পিন্ধা ৰাখিছ নেকি কেলা হ্যাঁ ইমান দমত কথা নকবি কেলা তোৰ বাপেৰৰ খাই থকা না জুবিনদা বুজি পাইছ না নাই মদ আহি গেলা রাতি হলে মদ খাবি আর গান গাবি গেলা মদ আহি গেলা রাতি হলে মদ খাবি আর গান গাবি গেলা শালা কুত্তাই কেলা জুবিনদাক বাইরে কয় মদাই কয় ন আরে কেলা নিজে মালৰ নিচা ডুবি আছ ন আৰু এতিয়া এটা জুবিনদাক তই কি খুৱাবি তই খুৱাই পিন্ধা ৰাখিছ নেকি জুবিনদাক হা তই খুৱাই পিন্ধা ৰাখিছ তোৰ বাপেৰৰ পকেটে পইচা ৰাখিছিল নেকি জুবিনদাই শালা বাংলাদেশী যিটো সময়ত জুবিনদা লাগি আছে দেশৰ হকে হিয়াৰ কৰি আছে ভিতৰ কমক গেল প্রকৃতি খবস্ত পরিবর্তন শব্দত শুনিবলে ভাল ঘেন্দাদার ই এটা ওয়ার্ড জিকিখিনি এটা ওয়ার্ড মেম্বার হৈ দেখাকচোন যদি জিকিখিনি দেখাব পাৰে পিছত মোক কব কি সিএম হবলৈ বিচাৰিছে নেকি হা এটা চৰত দাঁত ছিঙি দিম যেদিনা জুবিন ধৰি ये भैंचो सारे मिलके हमको पागल बना रहे मादर चोत के बच्चे সাধাৰণ এটা ৱাৰ্ড মেম্বাৰ ন সাধাৰণ এটা ৱাৰ্ড মেম্বাৰ হোৱাটো জুবিনদাৰ কাৰণে একদম সৰু কথা বুজি পাইছ আৰু তই কৈছ চিএমটোতো একো ডাঙৰে কথা নহয় কাৰণ কি জান জুবিনদা যদি প্ৰতিদ্বন্দ্বিতা কৰে ন তোৰ এই খতিৰাম সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মা বা তোৰ ককা নৰেন্দ্ৰ মোদীয়েও বাৰ্তা নাপায় বুজি পাইছ না মকেল আৰু এটা কথা শুন তই যে জুবিনদাক চৰত দাঁত ছিঙিব গৈছ ন কিন্তু এটা কথা তোৰ ফালে বিজেপি আৰএছএছ বা বিজেপিৰ পুকৰচালকা কেইটা আছে ন কিন্তু জুবিনদাৰ ফালে গোটেই অসমখন আছে মাইণ্ড ইট মন্দির মসজিদ সেৱা কৰিলাম বহুজন প্ৰমুখ আহি মাৰি খাৰি যায় তো কেলা মক্কেল এটা কথাই কম যে তই আজি যি কলে ভুলতে নেক্সট টাইম যাতে জুবিনদাৰ ওপৰত তই ৰোষ্ট কৰিবলৈ নাহ বুজি পাইছ কেলা নেক্সট টাইম নাহ যাতে আৰু তইতো কৈছ সাধাৰণ ৱাৰ্ড মেম্বাৰ জুবিনদাই আলবাল সেইবিলাক ঘণ্টা খাতিৰ নকৰে বুজি পাইছ না নাই তোৰ আলবালবোৰক খাতিৰ নকৰে সেইকাৰণে জুবিনদাৰ লগত ফেৰ মাৰিবলৈ চেষ্টা নকৰিবি কেলা বেঞ্চত সো শেষত এটা কথাই কম জয় জুবিনদা সো গাইস আজিলৈ ভিডিওটি মানে যদি ভিডিওটি ভাল লাগে লাইক কমেন্ট শেয়াৰ কৰিব যদি আপুনি আমাৰ চেনেলটো নতুন তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু তাৰ কাষত থকা বেল বটনটো লাহেকৈ এবাৰ ক্লিক কৰি দিব তেতিয়া ধৰক আমি ভিডিও আপলোড কৰাৰ লগে লগে আপোনালোকক অতি সোনকালে পাই যাব সো ধৰক আমাৰ এটা পেজ আছে যদি আপোনালোকৰ তাত কিছুমান মক্কেলমে গান আছে আমাৰ এটা পেজ আছে ডেছক্ৰিপশ্যনত লিংকটো দি দিম আৰু আমাৰ হোৱাটছআপ নম্বৰটো ডেছক্ৰিপশ্যনত দিয়া আছে তাৰ পৰা আপোনালোকৰ তাত যদি এনেকুৱা কিছুমান মক্কেলমে গান আছে তেতিয়া ধৰক আমাক হোৱাটছআপ কৰিব পাৰে সো আজিলৈ যদি ভিডিওটো যদি ভাল লাগে তেতিয়াহ'লে যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক কাৰণ জুবিনদাৰ স্বাৰ্থত যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক সো আজিলৈ বিদায় আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে